Hello everyone, welcome back to my channel Vidyarthi Assam. মই প্ৰিয়ংকা। So আজি মই আকৌ এই পৰিবেশ আৰু পৰিবেশ সমস্যা জিওগ্ৰাফি সেকেন্ড চেপ্টাৰৰ সেকেন্ড পাৰ্টটো লৈ আহিছো। So আজি আমি ডিসকাস কৰিম পৰিবেশৰ সমস্যা। পৰিবেশৰ কি কি সমস্যা আছে বা এই সমস্যাবিলাক কি কাৰণে মানে স্টাৰ্ট হৈছে বা আমি কেনেকে এবিলাকক কেনেকে আমি এই সমস্যাবিলাকৰ পৰা আমি ওলাব পাৰিম সেই গুটেখিনি বস্তু আমি আজি ডিসকাস কৰিম। আশা কৰিছো ভিডিওটো তোমালোকৰ বহুত হেল্পফুল হ'ব। সো ভিডিওটো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈকে তোমালোকে চাবা। সো আজি টপিকে হৈছে কি পৰিবেশৰ সমস্যা। পৰিবেশৰ উপাদানসমূহৰ ধৰ্ম আৰু সিবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক স্বাভাৱিক হৈ থাকিলে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে পৰিবেশৰ যিখিনি উপাদানবিলাক যিখিনি আছিলে তাৰ মাজত যদি ধৰ্ম আৰু সেইবিলাকৰ মাজত যদি পাৰস্পৰিক সম্পৰ্কটো যদি স্বাভাৱিক হৈ থাকে তেতিয়া কোনো পৰিবেশৰ কোনো ধৰণৰ কোনো সমস্যাই নহয়। মানৱ সভ্যতাৰ আৰম্ভণিতে আজিৰ দৰে প্ৰদূষণ লেখীয়া সমস্যা নাছিল। যেতিয়া আমাৰ মানৱ সভ্যতাটো আৰম্ভ হৈছে তেতিয়া কিন্তু আজি যোনটো সমস্যা আমাৰ পৰিবেশৰ যিখিনি সমস্যা হৈ আছে তেতিয়া কিন্তু এবিলাক নাছিলে। ভূমিকম্প, আগ্নেয় উদ্গীৰণ, ঘূৰ্ণীবতাহ আদি প্ৰাকৃতিক প্ৰক্ৰিয়াই মানুহক কিছু অসুবিধাত পেলাইছিল যদিও আজিৰ দৰে সেইবোৰে মানুহৰ প্ৰাণ নাশ কৰা নাছিল। এতিয়া ভূমিকম্প বা আগ্নেয় উদ্গীৰণ কোৱা, ঘূৰ্ণীবতাহ কোৱা আগতো হৈছিলে এতিয়াও হয়। কিন্তু এতিয়া যেনেকে এবিলাক এই নেচাৰেল ক্যালামিটিজ বিলাক যেনেকে মানুহৰ প্ৰাণ নাশ কৰিছে তেতিয়া কিন্তু তেনেকুৱা কোনো অৱস্থা হোৱা নাছিল বুলি ইয়াত কোৱা হৈছে। সেইবোৰৰ লগত মানুহে সহাৱস্থান কৰিছিল। সো কি কৈছে সেই বস্তুবিলাকৰ লগত মানুহে কি কৰিছিলে সহাৱস্থান কৰিছিলে। মন কৰিবলগীয়া কথা যে পৰিবেশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ মাজত ভাৰসাম্য থকালৈকে বিশেষ কোনো ধৰণৰ সমস্যা গা কৰি নুঠে। পৃথিৱীৰ স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ অগণন উপাদানৰ মাজৰ সম্পৰ্ক যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিল তেতিয়ালৈকে পৰিবেশৰ কোনো সমস্যাই মানুহক আজিৰ দৰে জুৰুলা কৰা নাছিল। তো ইয়াত কি কৈছে এই চাৰিটা যে উপাদান আছিলে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল এইকেইটা যেতিয়া কি হৈছে যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিলে কন্ট্ৰলত আছিলে যেতিয়ালৈকে এবিলাকৰ মাজত প্ৰদূষণ বুলি কোনো বস্তুটো নাছিলে সো তেতিয়ালৈকে কিন্তু ই কোনো ধৰণৰ প্ৰবলেমছ মানে সমস্যা ক্ৰিয়েট কৰা নাছিলে। বাট এতিয়া গৈ কি হৈছে যে মানে এতিয়াৰ দৰে মানে কি কৰা নাই জুৰুলা কৰা নাছিল। পিছে যোৱা ৩টা মান শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদ প্ৰয়োজন ইমানেই হ'ল যে পৰিবেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল। তো এই ৩টা শতিকাৰ পৰা কি কৈছে মানুহৰ জনসংখ্যা বৃদ্ধিটো ইমানেই বেছি হৈছে বা সম্পদৰ প্ৰয়োজনটো ইমানেই বেছি হৈ গৈছে যে কি হৈছে লাহে লাহে এই উপাদানবিলাকৰ মাজত যিখিনি মানে সম্পৰ্কটো স্বাভাৱিক হৈ থকা নাই। পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপৰ চাপ পৰিল। পৃথিৱীৰ কি হৈছে প্ৰতিটো মণ্ডল, 4টা মণ্ডলৰ কথা কৈছে, প্ৰতিটো মণ্ডলতে কি হৈছে মানুহৰ চাপ পৰিলে। আনহাতে মৰুভূমি হ্ৰাস পালে আৰু আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। কি হৈছে যে মৰুভূমি হ্ৰাস পালে আৰু কি হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড কোনটো কাৰ্বন ডাই অক্সাইড আমি যেতিয়া উশাহ লওঁ লোৱাৰ টাইমত আমি কি লওঁ অক্সিজেনটো লওঁ আৰু কি ওলাও কাৰ্বন ডাই অক্সাইড। ঠিক আছে যদি অক্সিজেন নাথাকে আমি বাচিব নোৱাৰিম। সো আৰু কি কৰে উদ্ভিদে কি কৰে কাৰ্বন ডাই অক্সাইডটো লয় আৰু অক্সিজেনটো ওলায়। সো আমাৰ লগত উদ্ভিদৰ বহুত ডাঙৰ এটা কানেকশ্যন আছে। উদ্ভিদ নহলে আমি কেতিয়াও বাচি থাকিব নোৱাৰিম। সো ঠিক তেনেদৰে কি হৈছে এতিয়া এনেকুৱা হৈছে যে মানুহে এনেকে আমি গছ কাটিছো এনেকে আমাৰ পৰিবেশটো নষ্ট কৰি আছো যে আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো পাৰ্চেন্টেজটো কি হৈছে বহুত বাঢ়ি গৈছে। পৰিণতি স্বৰূপে ন সমস্যাৰ সৃষ্টি হবলৈ ধৰিছে। মূলতঃ পৰিবেশৰ লগত জড়িত কাৰণেই এই সমস্যাবোৰক পাৰিবেশিক সমস্যা আখ্যা দিয়া যায়। যে আৰু কি হৈছে এই কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বাঢ়ি যোৱাত মানে তাৰ পাৰ্চেন্টেজটো বাঢ়ি যোৱাত
বহুত ধৰণৰ নতুন নতুন কি হৈছে প্ৰবলেমছ ক্ৰিয়েট হৈছে আৰু যেহেতু এটা পৰিবেশৰ প্ৰবলেম তাৰ কাৰণে ইয়াক কি নামকৰণ কৰা হৈছে পাৰিবেশিক সমস্যা আমি জানো যে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত 0.03% কিমান পাৰ্সেন্ট 0.035% 0.035% শতাংশ কার্বন ডাই অক্সাইড গ্যাস থাকে এটো কি কি থাকে কার্বন ডাই অক্সাইড গ্যাস কিমান শতাংশ থাকে 0.035% এই গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠটো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে যেটো এটা উত্তাপ যেটো আছে হেতু কি কৰে বলে সহায় কৰে মানে বিৰাজ কৰিবলৈ সহায় কৰে কিন্তু কিবা কাৰণত যদি এনে ধৰণৰ গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পায় তেতিয়া হলে বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ স্বাভাৱিক উত্তাপ পৰিৱৰ্তন ঘটিব যদি কিবা কাৰণতে এই কাৰ্বন ডাই অক্সাইডৰ পাৰ্সেন্টেজটো বাঢ়ি যায় তো তেতিয়া কি হ'ব যে ভূপৃষ্ঠৰ লগতে কি বায়ুমণ্ডলৰ লগতে কি কৈছে ভূপৃষ্ঠৰ যদি মানে বহুত উত্তাপৰ স্বাভাৱিক উত্তাপৰ কি হ'ব পৰিৱৰ্তন ঘটিব সাম্প্ৰতিক কালত শিল্প উদ্যোগ যান-বাহন আদিত বৰ্ধিত হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে কি কাৰণে বৃদ্ধি পাইছে শিল্প উদ্যোগ বিলাক যিবিলাক ইন্ডাষ্ট্ৰিজ বিলাক আছে বা তোমাৰ যান-বাহন বিলাকত কি হয় জীৱাশ্ম ইন্ধন বেছিকে ইউজ কৰা হয় আৰু এই জীৱাশ্ম ইন্ধনৰ পৰা ইউজ কৰাৰ ফলত যোনটো ধোঁৱা ওলাই হেইটো কি হৈছে এই আমাৰ বায়ুমণ্ডলত কি হৈছে এই কাৰ্বন ডাই অক্সাইড গেছটো বহাবলৈ সহায় কৰিছে আৰু তাৰ ফলত আমাৰ পৰিবেশটো কি হৈছে দূষিত হৈ আছে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াবহ পৰিবেশক সমস্যা সৃষ্টি কৰিছে আৰু এটোৱে কি কৰিছে এই কাৰ্বন ডাই অক্সাইডটো এই গেছটো পাৰ্সেন্টেজটো বঢ়াৰ কাৰণে আমাৰ ইমান উত্তাপ বাঢ়ি গৈ আছে মানে ইমান গৰমটো ইমান বেছি কিয় লাগে আগত আমি শুনিছো যে 6 মাহ গৰম 6 মাহ ঠাণ্ডা এটাতো 6 মাহ বাদেই দিয়া এক মাহ ভালকে যেন ঠাণ্ডাটো নপৰে ঠাণ্ডাৰ পৰিমাণটো কমি আহিছে বাট গৰমৰ পাৰ্সেন্টেজটো বাঢ়ি গৈ আছে ঠিক আছে এইটো কাৰণে ৰিজনটো এটোই হেদৰে বননি ধ্বংসৰ দৰে প্ৰক্ৰিয়াই ভূমিৰ সেউজ আৱৰণ আঁতৰাই ভূমি ক্ষয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে এইদৰে বিশেষকৈ মানুহৰ ক্ৰমবৰ্ধিত প্ৰকৃতি বিৰোধী কাৰ্যকলাপে পৃথিৱীৰ পৰিবেশৰ সমস্যা বৃদ্ধি কৰিছে সো ঠিক হেদৰে যেনেকে বনাঞ্চল ধ্বংস কৰাৰ ফলতো কি হৈছে যে পৃথিৱীৰ পৰা কি হৈছে এই সেউজ আৱৰণটো কি হৈছে ক্ষতি হৈছে তাৰ কাৰণে ভূমি ক্ষয় হৈছে ইয়াৰ ফলতো কি হৈছে পৰিবেশৰ বহুত ডাঙৰ ক্ষতি হৈছে আৰু এইটো ৰিজন কোন হৈছে মানুহৰ এই যে ক্ৰিয়াকলাপ বিলাকৰ কাৰণে কিন্তু আমাৰ পৃথিৱীখন বা আমাৰ পৰিবেশখন প্ৰদূষণ হৈ আছে বা এনেকুৱা প্ৰবলেমছ বিলাক দেখা গৈ আছে এইখিনিতে উল্লেখ কৰা যুগুত যে ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাসমূহক তিনি ধৰণে বিবেচনা কৰিব পাৰি এটা হৈছে স্থানীয় সমস্যা সেকেন্ড হৈছে আঞ্চলিক সমস্যা থাৰ্ড হৈছে গোলকীয় সমস্যা তো সমস্যা তিনটা কি কি সো ইয়াত তিনিটা সমস্যাৰ কথা কৈছে তো তিনটা সমস্যা কি কি স্থানীয় সমস্যা আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয় সমস্যাসমূহ একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে উদাহৰণস্বৰূপে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি কোনো এঠাইত নয়ে সৃষ্টি কৰা খহনীয়া সমস্যা ইত্যাদি হা তো এই স্থানীয় সমস্যাটো কি যে কোনো এটা মানে স্থানৰ বা কোনো এটা জায়গাৰ মানে একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থকা সমস্যাবিলাক যেনেকে তুমি ধৰিব পাৰা যেনেকে ভূমি প্ৰদূষণে কোৱা বা বিল এখন তৰাং হৈ অহাৰ ফলত যেটো পানীৰ নাটনি কোৱা হেখিনি বস্তু ক'ত গৈ পৰিছে স্থানীয় সমস্যাত গৈ পৰিছে আনহাতে অন্য কিছুমান সমস্যা একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে আন প্ৰবলেমছ বিলাক কি অঞ্চল যে ভৌগোলিক অঞ্চল লৈ সৃষ্টি হ'ব পাৰে
অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলত ভূগৰ্ভস্থ পানীৰ নাটনি জনিত সমস্যা, নদী অৱবাহিকা ভূমিক্ষয় সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। একোটা আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাষ্ট্ৰকো সামৰি ল'ব পাৰে। তো এই আঞ্চলিক সমস্যাত কি কি পৰিছে, যেনেকে বানপানীৰ সমস্যা কোৱা বা বিশাল যিবিলাক ডাঙৰ ডাঙৰ মানে ইণ্ডাষ্ট্ৰিজ বিলাক যিবিলাক আছে তাৰ ফলত যিটো পানী প্ৰদূষণ হয়, এই ইণ্ডাষ্ট্ৰিজ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিজ বিলাকৰ পৰা ওলোৱা যিখিনি লেতেৰা বস্তু আমাৰ কোনো নদী বা নালাত গৈ পৰি পেলাই যেনেকে নালাত জেম হৈ আছে বা নদীৰ যিখিনি পানী বিলাক আছে নষ্ট হৈ আছে, সো সেই তেনেকুৱা সমস্যাই কোৱা বা মহানগৰৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত তেনেকুৱা অৱস্থা। সো এই গোটেইখিনি সমস্যা ক'ত গৈ পৰে, এই আঞ্চলিক সমস্যাত গৈ পৰে। আৰু কি কৈছে যে এই আঞ্চলিক সমস্যা বোলে এনেকুৱা সমস্যা যে কেতিয়াবা কি হয় এই অঞ্চলৰ পৰা কি হয় সেইটো ৰাষ্ট্ৰকো সামৰি লয়। নেক্সট আছে কি, ইয়াৰ বিপৰীতে কিছুমান পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়। কিছুমান পাৰিৱেশিক সমস্যাই কি কৈছে গোটেই পৃথিৱীকে সামৰি লয়। তেনে সমস্যাৰ বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে। আৰু এই সমস্যাৰ কোনো ভৌগোলিক সীমা নাথাকে, যেনে এইখিনিত হৈছে এইখিনিত হোৱা নাই, তেনেকুৱা কোনো সীমা নাই, গোটেই পৃথিৱীত সামৰি ল'ব। উদাহৰণ হিচাপে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে সমস্যালৈ আঙুলিয়াব পাৰি। এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱা কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱ জগতৰ ওপৰতো পৰে। এনে সমস্যা সমাধানৰ প্ৰচেষ্টাত আন্তৰ্জাতিক পৰ্যায়ৰ হোৱাটো দৰকাৰ। এই যে গোলকীয় অৱস্থাটো মেইনলি কি কৈছে, গ্লোবেল ৱাৰ্মিং, যোনটো গোলকীয় উষ্ণতা বৃদ্ধি, ঠিক আছে, তাৰ ফলত হোৱা সমস্যাটো কি হৈছে গোটেই পৃথিৱী জুৰি এইটো সমস্যা। এইটো কোনো অঞ্চলৰ নহয়, কোনো ৰাষ্ট্ৰৰ নহয়, কোনো সৰু সুৰা ঠাইৰ নহয়, এইটো গোটেই পৃথিৱী। তাৰ ফলত যেনেকে বায়ুমণ্ডলৰ লগতে কি কৈছে স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল, এই চাৰিওটা মণ্ডলতে এই সমস্যাটো বিয়পি পৰিছে। যেনেকে আমি আগতে ইয়াৰ ফলত কি হৈছে, এই যে গ্লোবেল ৱাৰ্মিঙৰ ফলত কি হৈছে, যেনেকে মই অলপ আগতে মই ফাৰ্ষ্ট ভিডিঅ'টোত যেনেকে মই কৈছো যে আমাৰ পৃথিৱীৰ যে 4 ভাগৰ ভিতৰত 3 ভাগে জল আৰু এভাগ কি স্থল। জলৰ ভিতৰত যেনেকে বৰফো পৰে। তো এই যে গ্লোবেল ৱাৰ্মিঙৰ ফলত কি হৈছে, আমাৰ এই উত্তাপটো বৃদ্ধি হৈছে। বায়ুমণ্ডলত কি হৈছে উত্তাপৰ বৃদ্ধি হৈছে, যে গৰমটো দিনকে দিন কি হৈছে বাঢ়ি গৈ আছে। এইটো আমি চবেই অনুভৱ কৰি আছো। তোমালোকৰ এতিয়া এইখিনি বস্তু তোমালোকৰ এইখিনি বুজি পাই আছা যে তোমালোক যেতিয়া সৰু আছিলা, ঠিক আছে, জাষ্ট মানে যেতিয়া বুজি পোৱা আৰু যে তাত তেতিয়া কেনেকুৱা গৰম আছিলে আৰু যিমান দিন গৈ আছে এতিয়া কেনেকুৱা গৰম। এতিয়া আমাৰ গৰম মানে ইমানেই বাঢ়ি যায় 38% মানে ডিগ্ৰী, 39 ডিগ্ৰী, কেতিয়াবা 40 ডিগ্ৰী। মই আমাৰ মেইন নগাঁৱৰ কথা কৈ আছো, মই চবৰ বেলেগ বেলেগ জেগাৰ কথা কোৱা নাই, মই অসমৰ মই নগাঁৱৰ কথা কৈ আছো। তেনেকুৱাও গুচি যায় 39 ডিগ্ৰী, 38 ডিগ্ৰী, বহুত কম কথা নহয় কিন্তু। সো বেলেগ বেলেগ জেগাতটো শুনা পাও যে 40 আপ গৈছে। তো তাতটো কেনেকুৱা অৱস্থা হয় মানে গড নোজ। সো সেইখিনি বস্তু কি হৈছে, ইয়াৰ যিমান আমাৰ উত্তাপ বিলাক বাঢ়ি আছে, তো কি হৈছে আমাৰ পৃথিৱীত এনেকুৱাও বহুত জেগা আছে য'ত কি হৈছে বৰফেৰে ভৰি আছে। লাহে লাহে যিমান উত্তাপ বাঢ়িব সেই বৰফ কেইটা কি হব, গলিব নে নাই? অবভিয়াছলি আমি জানো যে গৰম পালে কি হয় বৰফটো গলি আহে। সেই যে বৰফ বিলাক গলি আছে বা তাৰ পৰা যে পানী বিলাক ওলাই আছে, আমাৰ এভাগহে স্থলভাগ, বাকীটো 3 ভাগ কি কৈছে পানীহে আছে। সো যদি তাৰপিছত কি প্ৰব্লেমটো হ'ব যে গোটেই স্থলভাগ শেষ। সো যাৰ কাৰণে আমি কি সাৱধান হ'ব লাগিব, আমি আমাৰ পৰিৱেশক সুৰক্ষিত কৰিব লাগিব, বা যিখিনি সমস্যাবিলাক হৈ আছে এই সমস্যাৰ পৰা কেনেকে আমি হাত সাৰিব পাৰিম, কেনেকে আমি এইখিনি বস্তু বা এইখিনি প্ৰব্লেমছ আমি কেনেকে অলপ হলেও কমাব পাৰিম, সেইখিনি বস্তু আমি ভাবিব লাগিব। আমি তেনেকে কাম কৰিব লাগিব। যে ঠিক আছে আমিতো এইটো পঢ়িছো যে যদি আমি এটা গছ কাটো তাৰ লগত 4টা গছ লগাব লাগে। হয়, মানুহৰ আমাৰ এই চহৰত অবভিয়াছলি কাৰো ঘৰতে মই যোনটো নিজে মানে
দেখিছো যে 4টা গছ লগোৱাৰ মানে জেগাই কাৰো ঘৰত মই দেখা নাপাওঁ। 4টা গছ নলগাব পাৰিলেও এটা গছ লগাব। 4টাও যদিও আপোনাৰ ঘৰত লগাবলে জেগা নাই, বাট এটাতো আছে। তোমালোকেও তেনেকা কৰিবা, এটা গছ হলেও লগাবা, তাত যত্ন কৰিবা। কাৰণ আমাৰ যোনে আমাৰ পৰিৱেশক মানে সুৰক্ষিত কৰি ৰাখি আছে বা আমাৰ বায়ুমণ্ডলক ঠিক কৰিবা, আমাৰ এই যে কাৰ্বন ডাই অক্সাইডটো যে বাঢ়ি আছে তাক কন্ট্ৰলত কৰিব পাৰিব। চ' এইখিনি বস্তুৰ ওপৰত আমাৰ যত্ন ল'ব লাগিব। ঠিক তেনেদৰে এই যে আমাৰ যিখিনি মানে যাতায়াতৰ কাৰণে অবভিয়াছলি আমি যদি এটা ইয়াৰ পৰা যদি মই এতিয়া গুৱাহাটী যাব লগা হয়, অবভিয়াছলি মই কোনো নহয় কোনো ধৰণৰ যান বাহন মই ইউজ কৰিবই লাগিব। বাট মই যদি সাপোজ মোৰ ঘৰৰ পৰা যদি 2-3 কিলোমিটাৰ দূৰত বা 1 কিলোমিটাৰ দূৰত যদি মই ক'বাত গৈ আছো, চ' অবভিয়াছলি খোজকাঢ়ি যোৱাটো বেটাৰ, বা যদি কাৰোবাৰ চাইকেল আছে চাইকেলত যোৱা। সেইটোত ফলত কি হব, এই যে আমি যে জীৱাশ্ম ইন্ধন বিলাক যে ইউজ কৰি আছো, তাত অলপ কম হলেও ইউজ কৰিলে আমাৰ বায়ুটো কমকে প্ৰদূষণ হব। চ' তেনেকে ঠিক এনেকে লাহে লাহে যে মেইনলি প্লাষ্টিকটো কমকে ইউজ কৰা। চ' ইয়াৰ ফলতো, কাৰণ আমি চবেই জানো যে প্লাষ্টিক বস্তুটো কি নহয়, কেতিয়াও মাটিৰ লগত মিহলি হৈ নাযায়। কাগজ যদি তুমি এটা মাটিত পেলাই থৈ দিয়া, এদিন 2 দিন 3 দিন, তুমি 6-7 দিনৰ পিছত গৈ চাবা কাগজটো ধুনীয়াকে মাটিৰ লগত মিলি গৈছে। কিন্তু প্লাষ্টিকটো বছৰকে বছৰ গৈ থাকিব, যুগৰ পিছত যুগ গুচি যাব, সি যেনেকে আছে তেনেকে থাকিব। প্লাষ্টিকটো পুৰি গলেও চাবা সি এনেকে ডাঠ হৈ থাকে, সি একেবাৰে নষ্ট হৈ নাযায়। চ' সেই প্লাষ্টিকটো কমকে ইউজ কৰা, বা যেনেকে ৰিচাইকেল যিবিলাক হয়, যেনেকে ৰিইউজ, তেনেকে আমাক সেইখিনি বস্তু ৰিইউজ কৰিব লাগিব। তেনেকে আমাৰ পৰিৱেশক সুস্থ কৰি ৰাখিব লাগিব। ঠিক তেনেদৰে যেনেকে আমি ষ্টেপ বিলাক লওঁ যে আমাৰ পৰিৱেশক এনেকে আমি মানে সুৰক্ষিত কৰি থম, ঠিক তেনেদৰে আমাৰ ওচৰে পাজৰে থকা যিবিলাক চিপ মেণ্টেলিটিৰ মানুহ, মই এইবিলাকক মানুহ বুলি কলে ইনচাল্ট হব মানুহ জাতিটো, সেই চিপ মেণ্টেলিটি কিছুমান থাকে ন। চ' সেইবিলাকৰ পৰাও কি কৰিব লাগিব, আমাক পৰিৱেশটোক সুৰক্ষিত কৰি ৰাখিব লাগিব। চ' তোমালোকে বি এলাৰ্ট, মানে সদায় চকু কাণ চব খুলি বি এলাৰ্ট হৈ থাকিবা। কাৰণ আজিকালি তোমালোকে নিউজত কোৱা, ইন্টাৰনেটত কোৱা, তোমালোকে দেখা পাই আছা আমাৰ সমাজৰ কেনেকুৱা অৱস্থা। মই মোৰ ফাৰ্ষ্ট ভিডিঅ'টো কৈছো যে অকল পৰিৱেশ এই যে এইবিলাক কেই নহয়, আমাৰ পৰিৱেশৰ কিছুমান জঘন্য ব্যক্তিবিলাকৰ কাৰণে, জঘন্য মেণ্টেলিটি, জঘন্য কাম বিলাকৰ কাৰণে আমাৰ পৰিৱেশ দূষিত হৈ আছে। সেইটো একদম মেণ্টেলি হৈ আছে। চ' সেইখিনিৰ পৰাও তোমালোকে সাৱধানে থাকিবা, আৰু নিজৰ পৰিৱেশক সুস্থকৈ ৰখাৰ এটা হলেও ষ্টেপ লবা, চেষ্টা কৰিবা। আৰু এটা কথা, তোমালোকে বহুতে মোক কমেন্ট কৰা, বহুতে মোক থেংকছ জনোৱা, তো তাৰ কাৰণে থেংক ইউ চ' মাচ। বহুতে এপ্ৰিচিয়েট কৰা, আৰু বহুত কিছুমান আছে আৰু বহুতে গালিও দিয়ে, সেইটো কথা নাই, মোৰ কিবা ভুল হয় চাগে তাৰ কাৰণেও দিয়ে। চ' মই এটাই কথা, মোৰ এটা ৰিকুৱেষ্ট তোমালোকৰ ওচৰত, যে মোৰ সঁচাকে মোৰ বহুত জানিবলৈ ইচ্ছা যে তোমালোক ক'ৰ পৰা মোৰ ভিডিঅ'টো তোমালোকে চাই আছা। তো বহুতে মোক এপ্ৰিচিয়েট কৰি আছে, কংগ্ৰেচুলেট কৰি আছে, মোৰ বহুত ভাল লাগে সঁচাকে কথা, যে মই যে কিবা এটা যে কৰি আছো, কাৰণ যদি তোমালোকৰ কিবা এটা উপকাৰ হৈ আছে, এটা যদি সুবিধা হৈ আছে, মোৰ বহুত ভাল লাগে। তাৰ কাৰণে মই বহুত মানে এনকাৰেজ হওঁ, সেইটো কাৰণে মই মানে এটা পাৱাৰ পাওঁ যে নেক্সট আৰু এটা ভিডিঅ' বনাও। যিমানেই মোৰ বেলেগ কাম নাথাকক কিয়, তাৰ ভিতৰতো মই বনাব লাগিব, তেনেকুৱা এটা জোচ বুলি কয় আৰু, সেইটো পাওঁ। চ' প্লিজ, মই এইটোতে মোৰ একদম পাৰ্চনেল ৰিকুৱেষ্ট, চ' তোমালোক যোনে য'ৰ পৰা তোমালোকে মোক কমেন্ট কৰা, চ' লগতে তোমাৰ য'তে নাথাকা কিয়, মানে তোমালোকৰ ঠাইটোৰ নামটো তোমালোকে প্লিজ মেনশ্যন কৰি দিবা। মোৰ অবভিয়াছলি মোৰ বহুত ভাল লাগিব। চ' আশা কৰিছো ভিডিঅ'টো তোমালোকৰ বহুত হেল্পফুল হ'ব, আৰু তোমালোকেও সকলোৱে বহুত সাৱধানত থাকিবা।
আৰু যদি ভিডিঅ'টো কিবা ভাল লাগে সো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ মাই ভিডিঅ' এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল বিকজ মই বিশ্বাস কৰোঁ আজিৰ শিক্ষা আমাৰ ভৱিষ্যত। থ্যাংক ইউ সো মাচ। নমস্কাৰ।